वेलकम बैक टू माय यूट्यूब चैनल मोर आन एखन भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাব গৈ আছো ব্ৰেডৰ সৈতে কণী, যাৰ বাবে মই দুটা ব্ৰেড লৈছো, কণী দুটা লৈছো, বাটাৰ লৈছো, পিয়াজ অলপ সৰু সৰুকে কাটি লৈছো, এফালে জলকীয়া সৰু সৰুকে কাটি লৈছো আৰু এটা পিয়াজ মই এনেকে কাটি লৈছো, বিলাহী অলপ এনেকে পিচ কৰি লৈছো, ধনিয়া পাত লৈছো আৰু ইফালে লৈছো মছলা, জিৰা গুড়ি, জলকীয়া গুড়ি, হালদি গুড়ি আৰু নিমখ। গতিকে আপোনালোকে ভিডিওটো হেহলৈকে চাই থাকক মই কেনেকৈ বনাও। এটা কেৰাহীত তেল অলপ গৰম হ'বলৈ দিছো। তেলখিনি গৰম হোৱাৰ পাছত মই বিলাহী আৰু পিয়াজখিনি ফ্ৰাই কৰি লম। এতিয়া মই কণী দুটা এটা বাটিত লৈছো আৰু ভালদৰে ফেটি লম। কণীখিনি ফেটি লোৱাৰ পাছত মই তাত সৰু সৰুকে কাটি থোৱা পিয়াজ, জলকীয়া দি দিছো। এইখিনি দি মই অলপ ভালদৰে লৰাই লম আৰু তাত দি দিম আধা চামুচ নিমখ, আধা চামুচ হালদি গুড়ি, আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ জলকীয়া গুড়ি। এইখিনি দি মই ভালদৰে মিক্স কৰি লম গোটেইখিনি বস্তু। মই কেৰাহী এটা তেল অলপ গৰম কৰি লৈছিলো আৰু তাত দি দিছো কণীৰ মিশ্ৰণখিনি। কণীখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত মই তাত ব্ৰেড দি দিছোঁ আৰু তাৰ ওপৰত অলপ বাটাৰ সানি দিছোঁ। বাটাৰখিনি গৰম হৈ আছে। এতিয়া বাটাৰখিনি অলপ গৰম হোৱাৰ পাছত তাত ফ্ৰাই কৰি থোৱা পিয়াজ আৰু বিলাহীখিনিও দি দিছোঁ। এতিয়া হৈ গ'ল আমাৰ ব্ৰেড চপটো ৰেডি। আৰু আপোনালোকেও এনেকৈ বনাই খাব পাৰে আৰু কেনেকুৱা হৈছে মোক কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।